Hello everyone, স্বাগতম মোৰ নতুন ভিডিঅ'লৈ আজি লৈ আহিছোঁ জিঅ'গ্ৰাফিৰ যিটো সেকেন্ড চেপ্টাৰ আছিলে ক্লাছ 6ৰ সেইটো লৈ আহিছোঁ যোৱাকালি ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব যিমানখিনি পাৰোঁ মই কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আজি সেকেন্ড চেপ্টাৰটো আনিছোঁ যিটোত আছে গ্লোবৰ বিষয়ে আছে য'ত লেটিটিউড আৰু লংগিটিউডৰ কথা আছে তো ইয়াতো আমি একদম যিখিনি ইম্পৰ্টেণ্ট সেইখিনিহে মানে ডিছকাছ কৰিম তো ইয়াতে আমি লংগিটিউড আৰু লেটিটিউড বুলি ক'লে কি হয় আমি সকলোৱে জানো একচুৱেলি আমি সৰুতে পঢ়ি আহিছিলোঁ তো ইয়াত লংগিটিউড হৈছে যিখিনি দীঘলকৈ আমাৰ পৃথিৱীখনক আমাৰ বুজিবৰ কাৰণে আমাৰ কিছুমান ইমেজিনাৰী লাইন আছে তো সেই ইমেজিনাৰী লাইনসমূহকে আমাৰ কি হৈছে লংগিটিউড আৰু লেটিটিউড হিচাপে কাল্পনিক ৰেখা বুলি কয় তো লংগিটিউড আৰু লেটিটিউড হিচাপে মেনশ্যন কৰা হৈছে তো যিখিনি দীঘলকৈ আছে মানে এইটো মই এইটো দেখাই দিছোঁ এইটো গ্লোব হয় এই গ্লোবটোৰ ওপৰৰ পৰা এইটো আমাৰ ওপৰখিনি কি বুলি কয় নৰ্থ প'ল বুলি কয় আৰু তলৰটোক চাউথ প'ল বুলি কয় এইফালে আছে ইষ্ট এইফালে হৈছে ৱেষ্ট তো আমাৰ লংগিটিউডবোৰ কোনবিলাক হয় দীঘলকৈ যিখিনি লাইন আছে তো সেই দীঘলকৈ হোৱা মানে নৰ্থ প'লৰ পৰা চাউথ প'ললৈকে অহা লাইনখিনি আমাৰ কি বুলি কয় এইটো চাব নৰ্থ প'লৰ পৰা চাউথ প'ললৈকে অহা লাইনকেইডালক আমাৰ লংগিটিউড বুলি কয় আৰু লেটিটিউড হৈছে আমাৰ যিখিনি এনেকৈ বহলকৈ থাকে গ্লোবটোত তো সেইখিনি তো এইখিনি চাগে আপোনালোকে জানেই তথাপিতো মই ক'লোঁ তো গ্লোব আমাৰ কি হয় গ্লোব হৈছে আমাৰ এটা মডেল ট্ৰু মডেল অফ দ্য আৰ্থ এই লাইনটো চাব এইটো এবাৰ এটা কুৱেশ্যন আহিছিলে এই লাইনটোত যে গ্লোব ইজ এ ট্ৰু মডেল মিনিচাৰ ফ্ৰম অফ দ্য আৰ্থ এইটো ট্ৰু ফলছত আহিছিলে এই লাইনটো গ্লোব মে বি ভেৰিং চাইজ এণ্ড টাইপ বিগ ওৱানছ হুইচ কেনট be carried easily. Small pocket globes and globe-like balloons which can be inflated and are handy and carried with each. The globe is not fixed. It can be rotated the same way as a top spin or a potter's wheel is rotated. On the globe, countries, continents and oceans are shown in their correct size. তো এইখিনি এই পেৰাগ্ৰাফটো যিটো মই ক'লোঁ আমাৰ গ্লোবত কি হয় গ্লোবটো আমি সকলোৱে দেখিছোঁ যে আমাৰ এটা মডেল হয় ট্ৰু মডেল হয় যিটো আমাৰ পৃথিৱীখনক বুজাবৰ কাৰণে কিন্তু মানে মিনিচাৰ ফ্ৰম হয় এটা মানে যিটো আমি সকলোখিনি আমাৰ তাতে থাকে তো ইয়াতে আছে যে গ্লোব আমাৰ কি হয় এটা ভেৰিং চাইজ আৰু টাইপত হয় যিটো বিগ ওৱানছ কেনট বি কেৰিড ইজিলি আমি কেতিয়াও কেৰি কৰিব নোৱাৰোঁ য'তে ত'তে ধৰক কেতিয়াবা ডাঙৰ সৰু কিছুমান গ্লোব থাকে বাৰু কিন্তু যিটো আমাৰ মেইনলি ডাঙৰ গ্লোব থাকিব য'ত আমি ভালদৰে বুজিব পাৰিম সেইখিনি আমি পুটুককৈ আমি ইজিলি মানে হেৰি কৰিব নোৱাৰোঁ কিন্তু স্মল পকেট গ্লোবছো আছে যিটো আমি মানে নিব পাৰোঁ সেইটো তো ইয়াতে আছে যে গ্লোব ইজ নট ফিক্সড গ্লোবটো ফিক্সড নহয় ইট ইজ কেনট ৰোটেটেড দ্য ছেম ৱে টপ স্পিনছ অৰ এ পটাৰ্ছ হুইল ইজ ৰোটেট অন দ্য আৰু গ্লোবত আমাৰ কি থাকে আমাৰ যিখিনি পৃথিৱীত যিমানখিনি বস্তু আছে যিমানখিনি পানী মানে মাটি সেই সকলোবিলাক যেনেকৈ কাউণ্ট্ৰিজ কণ্টিনেণ্ট অ'চেন সেই সকলোখিনিৰ মানে যিখিনি তাতে মেনশ্যন কৰা থাকে কাৰেক্ট চাইজত মেনশ্যন কৰা থাকে তো এই লাইনটো মন কৰিব নেক্সট আহিলে এক্সিছ বুলিলে কি বুজোঁ আমি যে এই নিডল ইজ ফিক্সড থ্ৰু দ্য globe in the tidal manner which is called axis 2 points on the globe through which the needle passes are two poles north pole and south pole মানে আমাৰ কি হয় গ্লোবটো তাৰপিছত দিছে যে দ্য গ্লোব কেন বি মুভ এৰাউণ্ড দিছ নিডল ফ্ৰম ৱেষ্ট টু ইষ্ট জাষ্ট এজ দ্য আৰ্থ মুভছ মানে আমাৰ মানে আমাৰ পৃথিৱীখন কি হয় নিজেও ঘূৰি থাকে তো সেই যে নিজে ঘূৰি থাকে তো এইটো হৈছে আমাৰ এক্সিছ যিটো পৃথিৱীৰ মাজেৰে পাৰ হৈ যায় মানে নৰ্থ প'ল আৰু চাউথ প'লক কানেক্ট কৰি আছে তো এইটো তাৰপিছত এনেকৈ ঘূৰাই দিলে কি হয় পৃথিৱীখন ঘূৰি থাকিব তো পৃথিৱীখন যেনেকৈ ঘূৰে অৰিজিনেলি যেনেকৈ ঘূৰে তো ইয়াতো আমি ইমাজিন কৰি ল'ব পাৰোঁ এনেকৈ ঘূৰি থাকিব পৃথিৱীখন তো এইটোৱে হৈছে মানে যিটো অসমীয়াত অক্ষ বুলিও কয় বা মেৰুদণ্ড বুলিও ক'ব পাৰি তো এইটো আমাৰ এইখিনি ইম্পৰ্টেণ্ট লাইন যে মানে এক্সিছৰ দৰে কি হয় আমাৰ এক্সিছডালৰ কাৰণে আমাৰ কি হয় নৰ্থ প'ল চাউথ প'ল কানেক্ট হৈ থাকে যিটো আমাৰ পৃথিৱীখন যেনেকৈ ঘূৰি থাকে তো তেনেকৈ ৱেষ্ট টু ইষ্ট আমাৰ ঘূৰিব পাৰে গ্লোবটো মানে তাৰপিছত নেক্সট আছে ইকুৱেটৰ তো আমি একদম ইম্পৰ্টেণ্ট হৈছে মানে পইণ্ট যিটো আমাৰ পৃথিৱীৰ ইয়াতে পিকচাৰ্ছ আছেনে নাই চাওঁ তলৰ ফালে তো ইকুৱেটৰ এই লাইনকেইডালক কি কয় এই যিকেইটা লাইন এনেকৈ যে ৱেষ্টৰ পৰা ইষ্টলৈকে যিকেইটা লাইন বৃত্তাকাৰ হিচাপত গোলাকাৰ হিচাপত গৈ আছে সেইকেইডালক আমাৰ কি বুলি কয় লেটিটিউড বুলি কয় তো লেটিটিউড বুলি কয় তো এই যিডাল ইকুৱেটৰ আছে ইকুৱেটৰ পৃথিৱীৰ একদম মাজ ভাগত আছে যিটোৱে নৰ্থ আৰু চাউথক দুটা ভাগত ভাগ কৰিছে পৃথিৱীখনৰ তাৰপিছত এডাল মাজৰ যিডাল হৈছে এডাল হৈছে ইকুৱেটৰ তো ওপৰত আছে আমাৰ নৰ্থ ছাইড আৰু তলত হৈছে চাউথ ছাইডটো মানে নৰ্থ আৰু চাউথ দুটা ভাগত সমানে ভাগ কৰিছে তো এইডালে হৈছে ইকুৱেটৰ যিটো আমাৰ ইয়াতে কিছুমান আমাৰ সেই লাইনবিলাক আমাৰ কি হয় ডিগ্ৰী হিচাপত
মানে জোখা হয় তো ইকুৱেটৰৰ হৈছে জোখডাল হৈছে যিটো ভেলু হৈছে সেইটো হৈছে 0 ডিগ্ৰী আমি সকলোৱে জানো তাৰপিছত আমাৰ 5ডাল মেইন ইমেজিনাৰী লাইন আছে এইকেইডাল আমাৰ প্ৰতিটো মানে এনেকৈ সৰু সৰুকৈ 0 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী 4 ডিগ্ৰী এনেকৈ ওপৰলৈকে 90 ডিগ্ৰী যায় মানে ইকুৱেটৰৰ পৰা নৰ্থলৈকে 90 ডিগ্ৰী আৰু ইকুৱেটৰৰ পৰা চাউথলৈকে 90 ডিগ্ৰী মানে তললৈকে 90 ডিগ্ৰী আৰু ওপৰলৈকে 90 ডিগ্ৰী আৰু সদায় মনত ৰাখিব যিকেইটা লেটিটিউড হয় সেইকেইডাল যিমানে ওপৰলৈ উঠি যাব সিহঁতৰ জোখটো কমি যাব প্ৰতিডাল ইকুৱেটৰৰ কিন্তু জোখ ইকুৱেল নহয় কাৰণ এইটো চাওক ইকুৱেটৰটো যিমান ডাঙৰ হ'ব হয়তো তাৰে ওপৰত যিডাল আছে সেইডাল তাতকৈ অলপ হ'লেও সৰু হ'ব তো ওপৰত যেতিয়া এইডাল হ'ব এইডাল দেখিছে নৰ্থ পলৰ যিটো ইকুৱেটৰ লেটিটিউড আছে সেইটো ইকুৱেটৰতকৈ বহুত গুণে সৰু তো ওপৰলৈকে গৈছে 90 ডিগ্ৰী আৰু তললৈকে গৈছে 90 ডিগ্ৰী তো এইখিনি মেইন পইণ্ট মনত ৰাখিব যে লেটিটিউডৰ জোখ প্ৰতিডাল লেটিটিউডৰ জোখ সমান নহয় ইকুৱেল নহয় তো ইয়াতে আমি পায়ে যাম বাৰু মই এইখিনি সৰুকৈ বুজাই দিলোঁ আৰু যিকেইডাল দীঘলকৈ আমাৰ যেনেকৈ নৰ্থ পলৰ পৰা চাউথ পললৈকে কানেক্ট হৈ থাকে সেইকেইডাল হৈছে আমাৰ লংগিটিউড মনত ৰাখিলে হ'ল লং বুলি ক'লে আমি দীঘল বুজোঁ তো দীঘলকৈ থকাখিনি লংগিটিউড Another imaginary line running on the globe divides into two equal parts. This line is known as equator. The northern half of the earth is known as northern hemisphere and southৰ ফালে যিখিনি কৰিছে সেইটো southern hemisphere মই যেটো ক'লো equal partত divide কৰি আছে so they are both equal levels therefore the দুটা মানে part কি হয় equal হয় therefore the equator is an imaginary circular line and is a very important reference point to locate place on the earth places on the earth all parallel circles মানে আমাৰ কি হয় এই লাইন কেইডাল আমাৰ ইকুৱেটৰ লাইনডাল আমাৰ ইম্পৰ্টেণ্ট হয় যেটো আমি পইণ্ট কৰিব পাৰোঁ আমি ৰেফাৰেঞ্চ হিচাপে ল'ব পাৰোঁ ইম্পৰ্টেণ্ট ৰেফাৰেঞ্চ পইণ্ট টু লোকেট প্লেচেছ আৰ্থৰ যিটো প্লেচ প্লেচ লোকেট হৈ আছে all parallel circles from the equator up to the poles are called parallels of latitude মানে গোটেইকেইডাল কি হয় পেৰেলেল হিচাপতে গৈ আছে ন তো ল্যাটিটিউড আর মেজার্স ইন ডিগ্ৰী ল্যাটিটিউডবিলাক কি হয় মেজাৰ্ছকৈ মই ক'লোৱে অলৰেডি ডিগ্ৰীত কৰা হয় মানে গোটেইকেইডাল এডাল ইকুৱেটৰডাল হৈছে 0 ডিগ্ৰী তাৰ ওপৰডাল থাকিব 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী এনেকৈ ওপৰলৈকে 90 ডিগ্ৰীলৈকে গৈছে এইখিনি কথা ইয়াতে লিখাই আছে যে দ্য ইকুৱেটৰ ৰিপ্ৰেজেণ্ট দ্য 0 ডিগ্ৰী ল্যাটিটিউড সিন্স দ্য ডিষ্টেঞ্চ ফ্ৰম দ্য ইকুৱেটৰ টু either of the poles is 1/4 of a circle round the earth it will measures 1/4 of 360 degrees that is 90 degree thus 90 degree north latitude marks the north poles and 90 degree south latitude marks the south pole তো এইখিনি মই বুজাই দিলোঁ অলৰেডি তো এইখিনি আকৌ মই নকওঁ such as all parallel north of the equator are called north latitude তো similarly the parallel south of the equator are called সাউথ লেটিটিউড মানে ওপৰৰ ফালে যিকেইডাল থাকিব ইকুৱেটৰৰ পৰা ওপৰৰ ফালে যিকেইডাল থাকিব সেইকেইডাল কৈছে নৰ্থ লেটিটিউড আৰু ইকুৱেটৰৰ তলৰ যিখিনি থাকিব সেইকেইডালক কি বুলি ক'ব সাউথ লেটিটিউড বুলি তো আমাৰ 5ডাল মেইন ল্যাটিটিউড আছে ইমেজিনাৰী ল্যাটিটিউড লাইন আছে 5ডাল মেইন যেটো আমি বৰেলৰি স্কুলত পঢ়ি আহিছোঁ ইয়াতে ইয়াতে দিয়া আছে এইটো তলৰ ফালে মই একেলগে কৈ দিওঁ এডাল হৈছে ল্যাটিটিউড ইকুৱেটৰ মাজত যিডাল আছে সেইডাল হৈছে ল্যাটিটিউড তাৰপিছত নেক্সট আমাৰ ওপৰৰ ফালেখিনি মই কৈ যাওঁ তাৰপিছত ট্ৰপিক অফ কেঞ্চাৰ তাৰপিছত আছে আমাৰ আৰ্টিক চাৰ্কলছ তো ইয়াৰে ভেলুটো হৈছে 23.5 নৰ্থ ডিগ্ৰী নৰ্থ আৰু আৰ্টিক চাৰ্কলৰ হৈছে 66.5 নৰ্থ তো এইটো নৰ্থ তলৰ ভেলুটো মানে এইখিনি যেহেতু আমি মই ক'লোঁ ন ওপৰৰ ফালে 1 2 3 90 ডিগ্ৰী যাব তলৰ ফালে 1 2 3 90 ডিগ্ৰী যাব তো এডালত তোমাৰ আপোনাৰ কি হয় 23.5 ডিগ্ৰী নৰ্থ হ'ব আৰু 66 ডিগ্ৰী হাফ ডিগ্ৰী নৰ্থ হ'ব আৰ্টিক চাৰ্কল তলৰ ফালে কি আছে সাউথৰ ফালে কি আছে আমাৰ ট্ৰপিক অফ কেপ্ৰিকন কনফিউজ নহ'ব ট্ৰপিক অফ কেপ্ৰিকন ভেলুটো সেম ট্ৰপিক অফ কেপ্ৰিকন আৰু ট্ৰপিক অফ কেঞ্চাৰৰ ভেলুটো সেম হয় কিন্তু নৰ্থ আৰু সাউথটো মনত ৰাখিব নৰ্থৰ ফালে আছে কেঞ্চাৰ সাউথৰ ফালে আছে কেপ্ৰিকন আৰু এণ্টাৰ্কটিকা তলৰ ফালে আছে তো এণ্টাৰ্কটিকা কোনফালে আছে তলৰ ফালে আছে ভেলুটো সেম হয় তো এই 5ডাল মেইন আমাৰ ল্যাটিটিউড আমাৰ বহুত মোষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব লাগে তাৰপিছত এইখিনিতো মই বুজাই দিলোঁ অলৰেডি যে ট্ৰপিক অফ কেঞ্চাৰ কেপ্ৰিকন ক'ত আছে তো এইখিনি বস্তু ইয়াতে লিখা আছে তো এইখিনি আপোনালোকে পঢ়ি চাব তাৰপিছত আমাৰ আহিলে হিট জোন অফ দ্য আৰ্থ এইখিনি অকণমান বুজিব লাগিব এইখিনি ইয়াতে থিয়ৰিটিকেলি মই কোৱাতকৈ মই এই পিকচাৰটোতে বুজাই দিওঁ আমাৰ কি হয় যে এইখিনি যিখিনি আছে আমাৰ এইডাল হৈছে আমাৰ ইকুৱেটৰ মাজৰ যিডাল হৈছে ইকুৱেটৰ ওপৰটো মই ক'লোঁ কেঞ্চাৰ আছে ট্ৰপিক অফ কেঞ্চাৰ আৰু মাজত আছে তলৰডাল আছে আমাৰ সাউথৰ ফালে কি আছে ট্ৰপিক অফ কেপ্ৰিকন এই যিখিনি মাজৰ পৰ্চন যিখিনি গ্ৰীণ কৰা হৈছে এই মাজৰ পৰ্চনখিনি কি হয় আমাক টৰিড জোন বুলি কোৱা হয় কাৰণ ইয়াতে আছে সূৰ্যটো তো এই সূৰ্যটো কি হয় চিধাকৈ যেতিয়া পৰিব তেতিয়া কি হয় ইয়াতে আমাৰ হিটটো বহুত বেছিকৈ পৰে তো এইখিনি হৈছে কি টৰিড জোন তো ইয়াতে কি হয় হিটটো বেছিকৈ আহে তো যিটো লিখা আছে ইয়াতে মই কৈ দিছোঁ দ্য মিড ডে ছান ইজ এক্সেক্টলি অভাৰহেড এট লিষ্ট ওৱান্স এ ইয়াৰ অন অল লেটিটিউড in between the Tropic of Cancer and the Tropic of Capricorn. This area therefore receive the maximum heat and is called torrid zone. মানে বছৰৰ এটা এনেকুৱা দিন আছে যেটো
নহয় বছৰত এবাৰ হ'লে তোমাৰ কি হয় এইটোত মানে হিটটো সূৰ্যটো চিধাকৈ হয় আৰু আমাৰ কি হয় একদম মূৰৰ ওপৰত সূৰ্যটো পৰে আৰু তেতিয়া আমাৰ কি হয় আমাৰ শ্বেডটো আমাৰ সৰু দেখা পাওঁ যেতিয়া আমাৰ মূৰৰ ওপৰত যেতিয়া সূৰ্যটো আমাৰ আহিব একদম চিধাকৈ পৰিব তেতিয়া আমাৰ কি হয় শ্বেডটো সৰু হৈ যায় আৰু এইখিনি এৰিয়াত আমাৰ কি হয় হিটটো বেছি হয় আৰু এইখিনিত সূৰ্যটো মানে চিধাকৈ পৰে তাৰপিছত কোনখিনি বিটুইন কোনখিনি বুলি কৈছে ট্ৰপিক অফ কেঞ্চাৰ এণ্ড ট্ৰপিক অফ কেপ্ৰিকন নেক্সট আমাৰ আছে কি আমি ওপৰৰ ফালে যাওঁ এইখিনি আৰ্টিক চাৰ্কল আৰু বিটুইন ট্ৰপিক অফ কেঞ্চাৰ আৰু আৰ্কিক চাৰ্কল এইখিনি আমাৰ যিখিনি যিখিনি নৰ্থৰ ফালে আছে তো এইখিনিত আমাৰ কি হয় গৰম আৰু ঠাণ্ডা ইকুৱেল হয় মানে গৰমো বেছি নহয় ঠাণ্ডাও বেছি নহয় তো সমানে থাকে কাৰণ সূৰ্যটো মানে পৰেও বা সূৰ্যটো অলপ এনেকুৱা এইখিনিত সূৰ্যটো থাকিলে তো এইখিনিত চিধাকৈ পৰিলে তো এইখিনিতো অকণমান কমকৈ পৰিব ন মানে অলপ পৰিব বা নপৰিব তো সমান থাকে এইখিনি আৰু এইখিনি ছেম হয় নৰ্থ আৰু ছাউথৰ ফালে ছেম হয় তো নৰ্থ মানে সেইখিনিক কয় টেম্পাৰেটেড জোন বুলি কয় মানে নৰ্থ টেম্পাৰেট জোন আৰু ছাউথ টেম্পাৰেট জোন নৰ্থ টেম্পাৰেট জোন কোনটোৰ মাজত হয় ট্ৰপিক অফ কেঞ্চাৰ আৰু আৰ্টিক চাৰ্কল আৰু ছাউথৰ হৈছে ট্ৰপিক অফ কেপ্ৰিকন আৰু এণ্টাৰ্কটিক তো এইখিনি হৈছে আমাৰ কি টেম্পাৰেট জোন যিখিনি পিংক কালাৰ হৈ আছে তো টেম্পাৰেট জোন তো ইয়াতে লিখাই আছে টেম্পাৰেট জোন কি হয় দ্য মিড ডে ছান নেভাৰ ছাইন্স অভাৰহেড অন এনি লেটিটিউড বিয়ণ্ড দ্য ট্ৰপিক অফ কেঞ্চাৰ এণ্ড ট্ৰপিক অফ কেপ্ৰিকন দ্য এংগল অফ দ্য ছানছ ৰেজ গোজ অন decreasing towards the pole as such the areas bounded by the tropic of cancer and the arctic circles in the northern hemisphere and the tropic of capricorn and antarctic circle in the southern hemisphere have moderate temperature মানে moderate medium হিচাপত থাকে আৰু তো কি বুলি ক'লে তোৰ মানে ইয়াতে কি হয় মানে অভাৰহেড ছানটো মানে মূৰৰ ওপৰত নপৰে তো ইয়াতে লাইনবিলাক পূৰা এক্সেক্টলি কিন্তু ডাইৰেক্ট কুৱেশ্যন এনেকৈয়ে উঠাই দিয়ে তো অলপ লাইনবিলাকো চাবলৈ চেষ্টা কৰিব নিজে পঢ়িলে অলপ বেছি ভাল হয় মইতো বাৰু বুজাই দিছোঁ তো ইয়াতে কি হয় কি বুলি ক'লে তো যিটো টেম্পাৰেট জোন আছে তো ছানটো কি হয় ডাইৰেক্ট নপৰে মূৰৰ ওপৰত তো ছানটো অলপমান কি হয় যিটো আছে যিটো ৰশ্মি আছে ছানৰ সেইটো কি হয় ডিক্ৰিজিং মানে অকণমান বেকাকৈ যাব ন এতিয়া যিটো ছানটো আছে ইয়াৰ পৰা এনেকৈ গ'লেতো বেকাকৈ যাব তো এইখিনি হৈছে তো বেকাকৈ গ'লে অলপ ৰ'দ পৰিব মানে হিটটো পৰিব বা নপৰিব তো সেইকাৰণে আমাৰ কি হয় মডাৰেট টেম্পাৰেট হয় কাৰণে টেম্পাৰেচাৰটো মডাৰেট হয় কাৰণে এইখিনি ছাউথ টেম্পাৰেট জোন বুলি কয় নৰ্থ টেম্পাৰেট জোন এণ্ড ছাউথ টেম্পাৰেট জোন লাষ্টত একদম ইজি পাৰ্টটো হৈছে যে নৰ্থ পল এণ্ড ছাউথ পল তো নৰ্থ পল ছাউথ পলটো কি হয় ফ্ৰিজ জোন বুলি কয় তো এইখিনিত মানে একেবাৰে সূৰ্যটো এইখিনিত আছে এইখিনিত তাৰমানে সূৰ্যৰ ৰশ্মিটো আহিয়ে নপৰে তো সেইকাৰণে এইখিনি কি কয় ফ্ৰিজ জোন বুলি কয় বৰফ আমি জানো এণ্টাৰ্কটিকত একদম বৰফ বা আৰ্কটিক চাৰ্কলত একদম বৰফেই আছে তো এইখিনি কথাই লিখা আছে দ্য এৰিয়া লেইং বিটুইন দ্য আৰ্কটিক চাৰ্কলছ এণ্ড দ্য নৰ্থ পল in the northern hemisphere and the Antarctic circle, the south pole in the southern hemisphere are very cold. It is because here the sun does not raise much above the horizon. Therefore, its rays are always slanting and provide less the heat. Therefore are called মানে এইটোকে কি বুলি কয় ফ্ৰিজ জোন বুলি কোৱা হয় তো বুজি পালে আমাৰ ফ্ৰিজ জোনটো কি হয় একেবাৰে ঠাণ্ডা হয় টেম্পাৰেট জোনটোত কি হয় মডাৰেট হয় যিটো আমাৰ অভাৰহেড ছানটো আমাৰ নপৰে ছানৰ ৰেটো ৰশ্মিটো কি হয় ডিক্ৰিজিং মানে যিটো যোৱাৰ হেৰিটো পথটো অলপমান বেকা হৈ যায় কাৰণে ডিক্ৰিজিং টুৱাৰ্ডছ দ্য পল বুলি কৈছে নেক্সট আমাৰ এইটো আছে কি অভাৰহেড মানে এক্সেক্টলি অভাৰহেড এট লিষ্ট ওৱান্স এ ইয়াৰ তো এইটো কৈছে তো এইখিনি মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট হয় এইখিনি যিটো ক'লোঁ যে হিট জোন অফ দ্য আৰ্থ তো ইয়াতে এটা বুজাই দিছে এইখিনি পিকচাৰ দি এইখিনি চাই ল'ব আপোনালোকে এইটো NCERT এটা এপ আছে সেই এপটোতে আপোনালোকে গৈ ধুনীয়াকৈ ইয়াতে চেপ্টাৰবোৰ পাই যাব চাই ল'ব পাৰিব তো হোৱাট আৰ দ্য লংগিটিউড কি হয় মইতো অলৰেডি অকণমান সৰুকৈ আভাস এটা দিছোঁৱেই লংগিটিউড কি হয় এই যিবোৰ নৰ্থ পলৰ পৰা ছাউথ পললৈকে যিখিনি কানেক্ট হৈ থাকে সেইখিনি হৈছে আমাৰ লংগিটিউড ইয়াতে অকণমান মানে মাৰ্ক কৰিবলৈ অলপ দিগদাৰ হৈছে তথাপিও আপোনালোকে বুজি ল'ব আৰু পিকচাৰটো চাই তো সেইখিনি হৈছে তো এইখিনি আমাৰ কি আছে এতিয়া কিছুমান সৰু ইম্পৰ্টেণ্ট বস্তু মই কৈ আছোঁ আহিছে টনগা আইলেণ্ড আৰু আছে আমাৰ মাউৰিচিয়াছ আইলেণ্ড তো টনগা আইলেণ্ড ক'ত আছে স্পেচিফিক অ'চেনত আৰু মাউৰিচিয়ান আইলেণ্ড আছে ইণ্ডিয়ান অ'চেনত যিটো হৈছে চিটুৱেটেড অন দ্য ছেম লেটিটিউড নাও ইন অৰ্ডাৰ লোকেটেড ডেম প্ৰিচিয়াছলি উই মাষ্ট ফাইণ্ড আউট হাউ ফাৰ ইষ্ট অৰ ৱেষ্ট দিছ প্লেচ মানে আমাৰ কি কৈছে লেটিটিউড বুলি ক'লে যিডাল আমাৰ এনেকৈ বহলকৈ যায় সেই বহলকৈ যোৱাকেইডাল আমাৰ লেটিটিউড বুলি কওঁ তো ছেম লেটিটিউডত আমাৰ কি হৈছে এই দুটা আইলেণ্ড আমাৰ ছেম লেটিটিউডত আছে বুলি কৈছে কিন্তু এতিয়া লেটিটিউডত আছে বুলি কৈছে গম পাইছোঁ আমি ধৰি লওক এইডাল লেটিটিউডতে আছে ধৰি লওক কিন্তু কোনটো পজিশ্যনত আছে আমি গম নাপাওঁ তো সেই পজিশ্যন জানিবৰ কাৰণে আমাক লংগিটিউডৰ প্ৰয়োজন হয় তো সেইখিনি বস্তু ইয়াতে কৈছে যে মানে ৱেষ্টত আছে নে ইষ্টত আছে আমি নাজানো বা মিডিল পৰ্চনত আছে তাৰপিছত আমাৰ এটা আহিছে যে উই মাষ্ট ফাইণ্ড হাউ ফাৰ ইষ্ট অৰ ৱেষ্ট দিছ প্লেচ ফ্ৰম এ গিভেন line reference running from the north to the south pole. These lines of reference are called meridian of longitude and the distance between them are measured in degree of latitude মানে কি হয় আমাৰ লংগিটিউড আৰু লেটিটিউড দুইটাই ইম্পৰ্টেণ্ট হয় আমাৰ প্লেচ আৰু টাইম জনাৰ কাৰণে প্লেচটো আমাৰ লংগিটিউডত আমি গম পালোঁ যে এডাল ছেম লেটিটিউডতে এটা দুটা জেগা আছে কিন্তু আমি কোনটো পৰ্চনত আছে আমি নাজানো তো তাৰ কাৰণে আমাক লংগিটিউডৰ প্ৰয়োজন হয় আৰু এই যিডাল আমাৰ মাজেৰে গৈছে
লংগিটিউড যেডাল মাজৰে সেইডালক কি বুলি কয় গ্ৰীণ উইচ আমাৰ প্ৰাইম মেৰিডিয়ান বুলি কয়, যিটো আমাৰ 0 ডিগ্ৰী। যেনেকৈ আমাৰ ইকুৱেটৰ আছিলে, লেটিটিউড কি আছিলে ইকুৱেটৰ 0 ডিগ্ৰী, আৰু লংগিটিউডৰ কি হয় মাজৰ যিডাল আছে সেইডালক প্ৰাইম মেৰিডিয়ান বুলি কয়। সেইডালৰ মানে ভেলু হৈছে আমাৰ 0 ডিগ্ৰী। তাৰপিছত এনেকৈ গৈ 180 হয়, আৰু ইফালৰ পৰা গৈ 180 হয়। তো এইখিনি বস্তু ইয়াতে আছে যে ইচ ডিগ্ৰী ইজ ফাৰ্ডাৰ ডিভাইডেড ইনটু মিনিটছ এণ্ড মিনিটছ ইনটু ছেকেণ্ড। They are semicircles and distance between them decreases steadily polewards until it becomes 0 at the poles where all meridians meet. তো প্ৰাইম মেৰিডিয়ানৰ কথা ইয়াতে আহিছে। প্ৰাইম মেৰিডিয়ানৰ ভেলুটো কি হৈছে 0 ডিগ্ৰী। তাৰপিছত আমাৰ গ্ৰীণ উইজ বুলিও কোৱা হয়। ইয়াত থ্ৰ' দ্য গ্ৰীণ মানে গ্ৰীণ উইজৰ মাজেৰে পাৰ হৈ গৈছে কাৰণে আমাৰ এইডাল গ্ৰীণ উইজ বুলিও কেতিয়াবা কোৱা হয়। আৰু এইডাল মেইন নাম হৈছে এইডাল প্ৰাইম মেৰিডিয়ান। এইডাল যিডাল মাজেৰে গৈছে এইটো লিখাই আছে পিকচাৰটোত, চাই ল'ব পাৰিব। তাৰপিছত আছে তো এতিয়া 0 ডিগ্ৰী হয়, তো 0 ডিগ্ৰীৰ পৰা এইফালে আমাৰ হ'ব 180 ডিগ্ৰী, আৰু ইফালৰ পৰা হ'ব আমাৰ 180 ডিগ্ৰী। তো এটা প্ৰাইম মেৰিডিয়ান এণ্ড 180 ডিগ্ৰী মেৰিডিয়ান ডিভাইড দ্য আৰ্থ ইনটু দ্য 2 ইকুৱেল পাৰ্ট। এইটো দুটা ইকুৱেল পাৰ্টত আমাৰ ভাগ কৰিছে, যিটো এটা ৱেষ্ট আৰু ৱেষ্ট পাৰ্ট আৰু ইষ্ট পাৰ্ট। আমি যদি এতিয়া লংগিটিউডত আমি ক'ব যাওঁ যে কোনডাল লংগিটিউডৰ কথা কৈছে, তো তেতিয়া আমি নৰ্থ আৰু চাউথ বুলি আমি ক'ব লাগিব, যে এইটো নৰ্থৰ লেটিটিউড কৈছে বা চাউথৰ লেটিটিউডৰ কথা কৈছে। যিডাল ইকুৱেটৰৰ তলৰ ফালে হ'লে চাউথ আৰু ওপৰৰ ফালে হ'লে নৰ্থ। ঠিক তেনেদৰে আমাৰ কি হয় প্ৰাইম মেৰিডিয়ানৰ যিটো এডাল মাজত আছে, তো আমি কোনটো চাইডে বুলি ক'ব লাগিব। তো তেতিয়া আমাৰ লংগিটিউডত আমি কি বুলি মেনশ্যন কৰোঁ, লংগিটিউড ডিগ্ৰী হিচাপতে কৰিলোঁ 30 ডিগ্ৰী ইষ্ট বা 30 ডিগ্ৰী ৱেষ্ট এনেকুৱা, বা লেটিটিউড আমি ক'ব গ'লে 30 ডিগ্ৰী নৰ্থ 30 ডিগ্ৰী ৱেষ্ট চাউথ। তো তেনেকৈ আমাৰ মেনশ্যন কৰা হয়। তো এইখিনি বস্তু মনত ৰাখিলে হ'ল, লংগিটিউড আৰু লেটিটিউডে মানে কোনটো মানে ছাইটত মেজৰ কৰা হয়। তো এইখিনি বস্তু ইয়াতে এনেকৈ লিখা আছে, তো এইখিনি চাই ল'ব। তাৰপিছত আমাৰ আছে যে আমাৰ এইখিনি আমাৰ এইটো একচুৱেলি অলপমান মেথমেটিকেলি হয় বস্তুটো, এই যিখিনি এইখিনি ইমান হেৰি নহয়, মানে এইটো কৈছে কি ধৰি লওক এটা লংগিটিউড হয়, এটা লেটিটিউড হয়। তো আমাক কৈছে যে এজন মানুহ মানে ধৰক লেটিটিউডৰ 30 ডিগ্ৰীত আছে মানুহজন, কিন্তু লেটিটিউডৰ 30 ডিগ্ৰীত আছে। তো ধৰি ল'লোঁ আমাৰ এইডাল হৈছে লেটিটিউডৰ 30 ডিগ্ৰী, কিন্তু কোনটো পৰ্চনত আছে, এই গোটেইডালতো 30 ডিগ্ৰী হ'ব। এইটো লংগিটিউডৰ কথাটো আমাক জনাব লাগিব যে লংগিটিউডৰ এইটো ডিগ্ৰী বা এইটো পজিশ্যনত আছে, তেতিয়াহে আমি গম পাম যে সেই মানুহজনৰ একজেক্ট লোকেশ্যন কোনটো হয়। তো আমাৰ লংগিটিউড লেটিটিউডৰ কাৰণে আমাৰ কি হয়, মেপিং কৰিবলৈ সুবিধা হয়। তাৰপিছত নেক্সট এইখন এটা ইম্পৰ্টেণ্ট, এইখনো চাব পাৰে। এইখন হৈছে আমাৰ যিখন ৱৰ্ল্ড মেপৰ কণ্টিনেণ্ট আছে, টাইম জোনছ অফ দ্য ৱৰ্ল্ড। টাইম জোনৰ কথা আছে বাৰু, চাব আপোনালোকে PDF-টোত। তাৰপিছত আছে লংগিটিউড এণ্ড টাইম। লংগিটিউড আৰু টাইম মানে কেনেকৈ কি মেজৰ কৰা হয়। The base means of measuring time is by movement of the earth, the moon on the planets, the sun regularly rises and the set every day। মানে আমাৰ এইটোতো গমেই পাইছে বাৰু। তাৰপিছত it is a keeper, এইখিনি মানে local time can be reckoned by the shadow। যিখিনি ইম্পৰ্টেণ্ট মই সেইখিনি আপোনালোকক বুজাই দি আছোঁ বাৰু। তাৰপিছত এটা আৰু ইম্পৰ্টেণ্ট বস্তু আছে, এইখিনি অকণমান মেথমেটিকেলি হয় হা। মেথমেটিক্সখিনি মই মানে এনেকুৱা এটা দুটা এটাই আহে বাৰু, যে মানে এনেকুৱা এটা মেথছ টাইপৰ এটা থাকে, আৰু সেইটো মই আপোনালোকক পিছত বুজাই দিম। শ্বৰ্টকৈ হ'লেও মই আপোনালোকৰ শ্বৰ্ট ভিডিঅ'টো আপোনালোকক দি দিম, কাৰণ এইটো মই ইয়াতে বুজাবলৈ অলপ দিগদাৰ হ'ব। কিন্তু মই এটা বস্তু বুজাই দিওঁ, এইটো ইয়াতে গ্লোবটোত মই বুজাই দি আছোঁ। মানে এইডাল আমাৰ প্ৰাইম মেৰিডিয়ান হয়। তো প্ৰাইম মেৰিডিয়ান হ'লে আমাৰ ইষ্টৰ ফালে টাইমটো কি হয়, আমাৰ আগবাঢ়ি যায়, আৰু যেতিয়া ৱেষ্টৰ ফালে আমি এনেকৈ যাম তেতিয়া মাইনাছ হৈ যায়। ধৰি লওক আমাৰ ইয়াতে 0 ডিগ্ৰী, ইয়াতে 12টা বাজিছে, গ্ৰীণ উইচত 12টা বাজিছে। যদি আমি ধৰি লওক ইণ্ডিয়াত আমাৰ কেইটা বাজিছে সেইটো চাব লাগে। তো ইণ্ডিয়া আমাৰ কোনডাল লেটিটিউড আছে, 82 ডিগ্ৰীত আপোনাৰ 30 ছেকেণ্ডত 38 আছে ইণ্ডিয়াখন অৱস্থিত। তো সেইটোৰ আমাৰ ডিষ্টেঞ্চ, সেইটো বাৰু মই মেথমেটিকেলি বুজাই দিলে গম পোৱা যাব। চিম্পলি মই কৈ দি আছোঁ যে মানে এইডাল হৈছে আমাৰ প্ৰাইম মেৰিডিয়ান। তো প্ৰাইম মেৰিডিয়ান ইষ্টৰ ফালে গ'লে আমাৰ কি হয়, টাইমটো প্লাছ হৈ যায়, আৰু ৱেষ্টৰ ফালে আমাৰ যদি যাব লগা হয় তো মাইনাছ হৈ যায়। যদি ইয়াতে 12টা বাজিছে, যদি আমি এইফালে যাব লাগে, ধৰি লওক আমাৰ 4 ঘণ্টা ওলাইছে, চ' 4 ঘণ্টা আমি মাইনাছ কৰি দিম, আৰু এইফালে যাব লাগিলে 4 ঘণ্টা প্লাছ কৰি দিম। মানে 12ৰ লগত আমি 4 ঘণ্টাটো প্লাছ কৰি দিব লাগিব, আৰু এইফালে গ'লে আমি 12ৰ লগত 4 ঘণ্টাটো আমি মাইনাছ কৰি দিব লাগিব। তো এইটো মই যেতিয়া মেথছটো মই এইখিনি বুজাম, তেতিয়া আপোনালোকে নিশ্চয় বুজি পাব। একদম ইজি হয়, কিন্তু ইয়াতে বুজাবলৈ দিগদাৰ হ'ব। তো এইখিনি বস্তু সেইখিনিয়ে হয়, মানে মেথমেটিকেলি মানে কেনেকুৱা কি ওলাব লাগে, সেইখিনি মই আপোনালোকক নেক্সট শ্বৰ্ট ভিডিঅ'ত বুজাই দিম। এইটো চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট। লেটিটিউড, লংগিটিউড, প্ৰাইম মেৰিডিয়ানছ, তাৰপিছত ষ্টৰেজ জোন, ফ্ৰীজ জোন, টেম্পাৰেট জোন, এইখিনি আপোনালোকে চাব ভালকৈ। বেলেগটো বিশেষ একো তেনেকুৱা নাই চাবলগীয়া, আৰু সেইখিনি আছিলে। তাৰপিছত আৰু এই মেথছটো এটা আহে বাৰু, মানে এভৰি ইয়াৰ মই দিয়া দেখা নাই, মই এবাৰে অহা দেখিছিলোঁ। তো এবাৰ নহয়, মানে ধৰি লওক মানে লাষ্ট 2 ইয়াৰ্ছত মই এবাৰে অহা দেখিছোঁ মানে। তো মই বুজাই দিম বাৰু, সেইটো কোনো টেনশ্যন ল'ব, চিন্তা কৰিব নালাগে। তো এইখিনি মই বুজালোঁ, আপোনালোকে যদি বুজি পালে নে নাই নাজানো, কিন্তু যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ বুজাই দিবলৈ।
কিবা ভুল ভ্ৰান্তি হৈছে যদি ক্ষমা কৰি দিব, আগলৈ আকৌ লৈ আনিম এনেকৈ মানে ডেইলি আনিবলৈ চেষ্টা কৰিম। গোটেই চিৰিজটোতো কমপ্লিট হয়নে নহয় নাজানো, অকল জিঅ'গ্ৰাফী নহয় হিষ্ট্ৰীও মই পঢ়াম বা পলিটিকেলখিনিও আমি চেপ্টাৰ ৱাইজ এনেকৈ অলপ অলপ যদি ডিছকাছ কৰোঁ অলপ ভাল হয়। যেতিয়া মানে কিতাপৰ লাইনখিনি আমি পঢ়িলে কি হয় এক্সেক্টলি কিতাপৰ লাইনে আমাৰ ষ্টেটমেণ্ট ৱাইজ দি দিয়ে, তো তেতিয়া ভাল হয় পঢ়িবৰ কাৰণে সুবিধা হয় বা আমি জানো, তো বুজি পালেও বস্তুটো মনত যেতিয়া থাকিব তেতিয়া আমি লাইনটো পঢ়ি কিনে আমি গম পাম। তো এইখিনি আজি ছেকেণ্ড চেপ্টাৰটো কমপ্লিট কৰিলোঁ। অহাকালিলৈ আৰু নিশ্চয় নেক্সট চেপ্টাৰটো আনিবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনি আছিলে। ভিডিঅ'টো চাব আপোনালোকে আৰু কেনেকুৱা পালে জনাব। ধন্যবাদ।